हेलो गाइस गुड मर्निंग কি খবৰ আপোনালোকৰ সো আজি মই আপোনালোকক দেখাব বিচাৰিছো মোৰ কুকুৰাবোৰক কি দানা দিওঁ সো হাঁহ কুকুৰাবোৰক সো কি দিলে সোনকালে ডাঙৰ হয় সেইটো একচুয়ালি আপোনালোকক দেখাই দিছো সো মই কি দিওঁ চাই দিওঁ মই একচুয়ালি প্ৰায়ভাগ লোকেল দানা দিওঁ আৰু মাজে মাজে কিনি পিনে দিওঁ সো চাই থাকিব মই কি ব্যৱহাৰ কৰোঁ সো গাইস এইটো হৈছে বৰ্তমান বুচি আৰু কিনা দানা হয় দুটাটো মিক্স কৰি দিব লাগে দুটাটো একচুয়ালি মিক্স কৰি পিনে দিলে মানে একচুয়ালি খৰচটো কম হয় অকমান সো খায়ও বাৰু আপোনালোকে ট্ৰাই কৰি চাব পাৰে এনেকৈ দি চাব পাৰে সো মইতো প্ৰায়ভাগ এনেকৈ দি আছোঁ এনেকৈতো একচুয়ালি ডাঙৰ হৈছে আৰু মোৰ কুকুৰাবোৰতো একচুয়ালি খায় এনেকৈ সৰুৰ পৰা অভ্যাস কৰাব লাগিব আপোনালোকেও সো চাই থাকক মই কি দিওঁ এনেদৰে দিওঁ চাওক খাবৰ কাৰণে কেনেকুৱা কৰি আছে চাওক दाना सो गाइस खाई पिने एक्चुअली कुकुराबोर मोर बागाনৰ তলতে एक्चुअली চৰি থাকে বাগানতে सो হিনা ইয়াৰ পৰা নেউলে লৈ গ'ল দুটামান সো সেইকাৰণে চাই থাকিবলগীয়া হয় সিহঁতক চৰাই পিনে নহলে মানে নেউলে লৈ যায়গে সো দুবৰিও খোৱা হয় সেইকাৰণে সিহঁতক মাজে মাজে একচুয়ালি বাহিৰতো এৰি দিব লাগে सो गाइस डाঙৰ হোৱাৰ কাৰণে ইহঁতে এতিয়া দুবৰিবোৰ খাইছে সো সৰুতেতো ইমানকৈ নাখায় যেতিয়া ডাঙৰ হৈ যায় ন ডাঙৰতে দুবৰি বনবোৰ একচুয়ালি নিজে খায় সো চাব পাৰে আপুনি কিদৰে খায় পৰুৱাবোৰো খাই পেলাই দিয়ে একচুয়ালি বাগানৰ মাজত সো গাইস এনেকৈ আপোনালোকে পুহিব পাৰে এনেকৈ এৰি দিব মাজে মাজে সো দুবৰি বনবোৰ খাই পিনে মাজে মাজে দানা দিব এনেই ডাঙৰ হৈ যাব সো আপুনি মাজে মাজে ORS দি থাকিলে বহুতে ভাল থাকিব একচুয়ালি গৰমৰ সিজন সো গাইস এইটো হৈছে হাঁহৰ কাৰণে দানা এইটো নিজে একচুয়ালি এইটো তৈয়াৰ কৰা হৈছে ইয়াত আছে ধান আছে ভাত আছে ভুচি আছে সো আপোনালোকে এইটো দিব পাৰে হাঁহবোৰক যদি আপোনালোকৰ হাঁহ আছে সো মইতো বৰ্তমান পুখুৰী কিনাৰতে একচুয়ালি ঘৰ বনাই লৈছো ইয়াতে একচুয়ালি পোহা হৈছে মোৰ সো চাই লওক ওলাবৰ কাৰণে তৎপৰ সিহঁতে আহিবা খাবৰ কাৰণে দেখিছে নাই সিজনৰ ওপৰত সিজনে উঠি আছে সো গাইস এইবোৰে হৈছে মোৰ হাঁহ অকমানিকে আছে সো গাইস অকমানিকে পুহিছো বেছি নাই সো বাকিবোৰতো এতিয়া বেছি আছো এইকেইটা আছেগে আৰু একচুয়ালি এইবোৰ এতিয়া 40 দিন হৈছে 40 দিন বেছি হৈছে 50 দিন হ'ল এতিয়া বেছিব হৈ আছে হৈ গ'ল আপোনালোকেও আনি পিনে একচুয়ালি এনেকৈ পুহিব পাৰে এনেকৈ দিব পাৰে দানা সো এনেকৈ দিলে মানে একচুয়ালি সোনকালে ডাঙৰ হয় আৰু আপোনালোকে অসুবিধা নাপাব মানে আৰু সদায় আপোনালোকে হাঁহ পুহিলে পুখুৰীৰ ওচৰত পুহিব যাতে হাঁহবোৰ সোনকালে ডাঙৰ হয় আৰু ঘৰত একচুয়ালি পুহিলে মানে ইমান সোনকালে ডাঙৰ নহয়
পুখুৰীৰ ওচৰত একচুৱেলি হাঁহবোৰ সোনকালে ডাঙৰ হয়। চ' আপোনালোকে পুখুৰীৰ ওচৰত প্ৰায়ভাগ হাঁহবোৰ পুহিবলৈ চেষ্টা কৰিব। ত' আপোনালোকে লোকেল দানা একচুৱেলি হাঁহবোৰত ইউজ কৰিব পাৰে। চ' কুকুৰাবোৰৰ নিচিনা নহয় মানে, এইবোৰতো যিটো দিলে খাই দিয়ে। হাঁহটোতো ইমান কষ্ট নহয় একচুৱেলি পালন কৰিবৰ বাবে। চ' আপোনালোকে একচুৱেলি হাঁহও পুহিব পাৰে যদি কাৰোবাৰ মন যায়। চ' ময়ো অকণমানিকৈ পুহিছোঁ আৰু গোটেইকেইটা অকণমানিকৈ পুহিছোঁ আৰু কি হয় নাজানো আৰু। চ' গাইজ আপোনালোকে চাই থাকিব মোৰ পোহাবোৰ একচুৱেলি মই কি কৰি আছোঁ। চ' প্ৰতিটো আপোনালোকক আপডেট দি থাকিম। চ' মোৰ যদি ভিডিঅ'বোৰ আপোনালোকে ভাল লাগে লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। চ' চাই থাকক। এতিয়া কেইটা এতিয়া আছেগৈ 29টা আছেগৈ গাইজ। চ' বাকীবোৰ বেচা হ'ল, এইকেইটা আছেগৈ। চ' চাই থাকিব।